হেলিপেড হয় ঝালাত আছে চাৰধাম কৰা হেলিকপ্টাৰ আহে ইয়াত আৰু এতিয়া আমি ঝালা গাঁৱলৈ গৈ আছো ইয়াতে 500 বছৰ পুৰণা এটা ঘৰ আছে ৰজাৰ তো আপোনালোকক দেখুৱাই আছো বলক ইয়াৰ গাঁও আৰু সৰু সৰু দৰ্জা ঘৰবোৰ ইমান চাপৰ গাঁৱৰ ঘৰ হয় আৰু ইয়াত ঠাণ্ডা দিনত মানুহ নাথাকে বেছি বৰফ পৰিলে সব তললৈ যায়গে আৰু গাঁৱৰ এইটো মন্দিৰ এইবোৰ আগৰ দিনৰ ঘৰ গাঁৱৰ সৰু সৰু ইয়াত কাঠত কাম কৰা আছে মানে এইটো ফাৰ্ষ্ট ফ্লোৰ হয় এইটো গ্ৰাউণ্ড ফ্লোৰ সৰু সৰু ঘৰ হয় পাহাৰৰ খুব পুৰণা এখন গাঁও ঝালাৰ গাঁও হয় কাঠৰ পাথৰৰ ঘৰ এইবোৰ সৰু সৰু পাহাৰৰ গাঁও अच्छा लगा अच्छा है बहुत काफी अच्छा लगा हर्षिल आपका हर्षिल गए थे हर्षिल वाले अभी तक गए नहीं है हम लोग आज कहाँ गए थे गंगोत्री गए फिर वो ट्रैक है ना गर्तांगली गर्तांगल जाके आगे गर्तांगल মই এই পাহাৰটা ভাল লাগিছে এই পাহাৰ যে বৰফ কেইটা আছে যে আমি ভিতৰলৈ যাম এইফালেদি উঠি हाँ लॉक ये बरामदा है बरामदा लग रहा है मुझे और ये तो रूम माने लॉक कोई ठोआ से अरे वो मिट्टी है ना हाँ ये मिट्टी है और लकड़ी के ऊपर मिट्टी की वो ले पाई खिड़की क्या है ये किचन है किचन रूम ऐसे अच्छा रुक जाओ हाँ अच्छा किचन है हाँ अभी बंद है ठंडी के मौसम में आएंगे ना हाँ ठंडी के मौसम में रहने आते हैं ये तो यहाँ तो बाथरूम बंद करके रखे हैं हाँ दिखाई नहीं देंगे हाँ और সৰু একদম ভালে লৈ যাওঁ ষ্টেপ এয়া দৰ্জাবোৰ একদম সৰু খিৰিকী ভালে बिल्कुल इस तरीके से होती हैं सीढ़ियाँ यहाँ की मैं आपकी फोटोज लेती हूँ आराम से जाना सो गाइस ये 500 साल पुराने कोठार में जा रहे हैं और এইটো মানে কাঠ আৰু এইটো পাথৰ দি বনাইছে এই ঘৰটো 500 বছৰ পুৰণা ৰজাৰ মহল হয় ফাৰ্ষ্ট ফ্লোৰ সেকেন্ড ফ্লোৰ ঘৰ পাথৰৰ ঘৰ বনাই থৈছে পাথৰ কাটি বনাই থৈছে
আৰু এইটো এটা কাঠৰ ঘৰ হয়, এইটোতো এতিয়া বনোৱা হয় আৰু 500 বছৰ পুৰণা এইটো। ৰজাৰ নাম বীৰ সিং ৰতেলা। ৰতেলা 500 বছৰ পুৰণা ৰজাৰ ঘৰ আছিলে। এয়া মন্দিৰ হয়, দেউতা মন্দিৰ সিহঁতৰ গাঁৱৰ, আৰু এয়া দেৱীৰ মন্দিৰ লগতে আছে। সেইকেইটা পাহাৰটো বৰফ পাহাৰ দেখিছা তুমি? অকণ অকণ ওলাই আছে।